নমস্কাৰ মই মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ এটা অতি বেয়া খবৰ লৈ আহিছো আপোনালোকক মই অতি দুখেৰে জনাব বিচাৰিছো যে আমাৰ সকলোৰে মৰমৰ এজন সফল অভিনেতা কিশোৰ দাস এটি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ তেওঁ বৰ্তমান হেলথ সিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে গতিকে এই চিকিৎসাৰ বাবে বহুতো অৰ্থৰ প্ৰয়োজন হ'ব সেইবাবে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে যিয়ে যেনেকৈ পাৰে নিজৰ সাধ্যানুসাৰে এই প্ৰতিভাশালী অভিনেতাজনৰ চিকিৎসাৰ হেতু কিছু আৰ্থিক সাহায্য আগবঢ়ায় গতিকে তেওঁলৈ আৰ্থিক সাহায্য দিবলৈ ডেসক্ৰিপচনত তেওঁৰ বেংক একাউণ্ট ডিটেইলছ দিছো পাৰিলে তেওঁক সহায় কৰক আৰু ভগৱানে তেওঁক সোনকালে সুস্থ কৰি তুলক মই তাৰে কামনা কৰিছো আৰু ময়ো মোৰ নিজৰ ফালৰ পৰা নিজৰ সাধ্যানুসাৰে তেওঁক আৰ্থিক সাহায্য দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও কৰিব আৰু শেষত তেওঁ যাতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব পাৰে তাৰে কামনা কৰিছো ভগৱানৰ ওচৰত আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব তেওঁ যাতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ উভতি আহে